Hi friends, welcome back to my channel Shrafi Vlog. আজি মই কচু ফুলৰ ৰেচিপি বনাম আপোনালোকে চাব কেনেকুৱা কি বনাম আপোনালোকক দেখাম ভিডিঅ'টো এয়া চাওক মই কচু ফুল আনি থৈছোঁ লেকটোনা কৰি দেখাই আছোঁ মাছ চচৰি বনোৱা হৈছে যিহেতু মায়ে মাছ ভাজি আছে আপোনালোকক দেখাই আছোঁ লেকটোনা কৰি সৰিয়হ দি মাছ চচৰি পিহি মাৰ হৈ পিনে এতিয়া দেখাব নহ'ল বিলাহীও দি হৈ গ'ল এতিয়া মাছ দিছে চৰচৰি বনাইছে মাছ চৰচৰি বিলাহী দি বেয়া নাপাব আপোনালোকে দেখাবলৈ নহ'ল মই কচু ফুল আনি থৈছোঁ কিদৰে বনাম আপোনালোকক দেখাম মই ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ মই কি বস্তু দি বনাম কচু ফুলৰ ৰেচিপিটো আপোনালোকক দেখাই দিছোঁ এয়া হ'ল কচু ফুল এয়া হ'ল চাউলৰ গুড়ি এয়া হালধি নিমখ কেঁচা জলকীয়া আৰু হ'ল এয়া এটা পিঁয়াজ এইকেইটা বস্তুৰে মই ৰেচিপিটো বনাম আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো তো ফ্ৰেণ্ডছ এয়া মোৰ সকলোবোৰ বস্তু কাটি ৰেডি পিঁয়াজ জলকীয়া কচু ফুল এয়া মই এতিয়া কচু ফুল বইল কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো তো ফ্ৰেণ্ডছ এয়া পানী গৰম হৈ আছে এতিয়া মই কচু ফুলখিনি দি দিম এয়া কচু ফুল বেছি দেৰি বইল নকৰোঁ অকণমান সময় কৰিম এয়া দি দিলোঁ মই কচু ফুল আজি প্ৰথম খাম কি হয় নাজানো আপোনালোকেও ট্ৰাই কৰি চাবচোন ফ্ৰেণ্ডছ এয়া মোৰ কচু ফুল বইল হৈছে অকণমান নিমখ দি দিওঁ বেছি নিদিওঁ বেছি সময় বইল নকৰোঁ বেছি সময় কৰিলে গলি যাব তো ফ্ৰেণ্ডছ মোৰ কচু ফুল বইল কৰি হৈ গ'ল এতিয়া মই বস্তুবোৰ দিছোঁ কি প্ৰথমে দিছোঁ পিঁয়াজ জলকীয়া অকণমান নিমখ আৰু হালধি অকণমান এতিয়া মই সকলোবোৰ মিহলি কৰি সানিছোঁ আৰু লগতে চাউলৰ গুড়িও দি দিছোঁ তো মই সকলোবোৰ দি হৈ গ'ল এতিয়া মই বনাম আপোনালোকে চাই থাকক ভিডিঅ'টো তো ফ্ৰেণ্ডছ এয়া মোৰ তেল গৰম হৈ গ'ল কেৰাহীত মই এতিয়া দি আছোঁ এয়া মোৰ কচু ফুলৰ বৰা ৰেডি হৈ গ'ল এটা ছাইড হোৱাৰ পিছত আৰু সিটো ছাইডে মই লুটিয়াই দিলোঁ চাওক কেনেকুৱা হৈছে মোৰ ৰেচিপিটো আপোনালোকৰ চাগে খাবলৈ মন গৈছে ট্ৰাই কৰি চাবচোন আপোনালোকে নিজৰ ঘৰত কেনেকুৱা লাগে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেণ্ডছ এয়া মোৰ কচু ফুলৰ বৰা ৰেডি হৈ গ'ল আপোনালোকৰ চাই চাগে লোভৰ পানী পৰি গৈছে আপোনালোকেও ট্ৰাই কৰি চাবচোন খাই কিন্তু বহুত ভাল লাগিলে মোৰ একো আনে আপোনালোকেও ট্ৰাই কৰি চাব যিহেতু ইয়াত কণী দিব লাগে মই কণী নিদিলোঁ কণী আছিলে ইয়াত মই পাহৰিলোঁ দিবলৈ আপোনালোকে কণী দি পিনে বনাই চাবচোন
চাওক ইমান ধুনীয়া। আপোনালোকৰ নিশ্চয় খাবলৈ মন গৈছে চাগে, তেতিয়াহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। ফ্ৰেণ্ডছ, এয়া মই আজি ভাত খাম। এয়া হ'ল কচু ফুলৰ বৰা, এয়া হ'ল নেমু দি পিনে টক বনাইছে মায়ে মাছ দি, এয়া হ'ল বিলাহী দি মাছ দি চৰচৰি নেমু। আজি তৃপ্তি মনেৰে এসাঁজ খাম।